নমস্কাৰ, আপোনালোকে চাই আছে অসমীয়া আপডেট। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। কোনেও বানপানীৰ সাহায্যৰ নামত ৰাজপথত বলপূৰ্বক ধন উঠাব নোৱাৰিব। হাতত বাকচ লৈ QR কোডেৰে বাটে পথে সাহায্য তোলা লোকে বিপদত পৰিব। অসম আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। য'তে ত'তে হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলাৰ কাৰ্য বন্ধ অসমত। বিজেপিৰ বুথ সভানেত্ৰীৰ ঘৰত চুৰিকাণ্ড। লুটি নিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ 25,000 টকা। নগাঁৱৰ উত্তৰ হৈবৰগাঁৱত সংঘটিত হৈছে এই ঘটনা। 172 নং বুথৰ সভানেত্ৰী মোনালী বৰাৰ বাসগৃহত এই চুৰিকাণ্ড। পুনৰ বহিৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক। লখিমপুৰৰ জিলা শিমলুগুৰিৰ প্ৰদীপ গগৈ নামৰ যুৱকজন বাংগালোৰলৈ যোৱাৰ পথত নিৰুদ্দেশ। আজি সম্পন্ন নহ'ল অমৃতপ্ৰভাৰ জামিনৰ শুনানি। কাইলৈৰ বাবে শুনানিৰ দিন ধাৰ্য আদালতৰ। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত আছিল শুনানি। বান সাহায্যৰ বাবে লণ্ডন আমেৰিকাত হাত পতাৰ প্ৰয়োজন নাই, কোনোবাই নিজেই দিলে বেলেগ কথা, মুখ্যমন্ত্ৰীয়ে এইবুলি জনায়। ইঞ্চুৰেঞ্চ নাথাকিলে নাপাব ইন্ধন। দেশৰ প্ৰায় 56খন বাহনৰ নাই সঠিক ইঞ্চুৰেঞ্চ। কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। ন' ইঞ্চুৰেঞ্চ ন' ফুৱেল পাইলট প্ৰকল্প ৰূপায়ণৰ আহ্বান। ৰাজপথত সুৰক্ষাৰ লৈ উদ্বিগ্ন সৰ্বোচ্চ ন্যায়ালয়। ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ড বাতিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মৃত্যুদণ্ডৰ পৰিৱৰ্তে আজীৱন কাৰাদণ্ডৰ ৰায়দান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2021 চনত মৰিধল মহাবিদ্যালয়ৰ পৰা উভতাৰ পথত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। নিযুত বাবু আঁচনিৰ জৰিয়তে 1,20,000 ছাত্ৰ উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। নিযুত বাবু মৰমতে দিয়া আঁচনি। মুখ্যমন্ত্ৰীয়ে কয় যে নিযুত বাবু মৰমতে দিয়া এখন আঁচনি। বানাক্ৰান্ত 4 জিলাৰ বিদ্যালয়লৈ 2 লাখকৈ টকাৰ সাহায্য মুখ্যমন্ত্ৰীৰ। নিযুত মইনা আঁচনিখন হ'ল মূল লক্ষ্য হ'ল বাল্য বিবাহ ৰোধ কৰা। সেইবুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে যে নিযুত মইনা আঁচনিখনৰ মূল লক্ষ্যই হ'ল বাল্য বিবাহ ৰোধ কৰা। স্নাতকোত্তৰ অৱস্থাত বিবাহ পাশত আবদ্ধ হ'লে লাভ কৰিব নিযুত মইনা আঁচনি। স্নাতকোত্তৰ অৱস্থাত যদি বিবাহ পাশত আবদ্ধ হ'লেও লাভ কৰিব নিযুত মইনা আঁচনি। স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে বিবাহ পাশত আবদ্ধ নহ'লে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। স্নাতক পৰ্যায়ত উত্তীৰ্ণ হোৱা পৰ্যন্ত বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব বুলি জনায়। 10 অক্টোবৰত বিতৰণ কৰা হ'ব নিযুত মইনা নিযুত বাবু আঁচনিৰ ধন। অহা 10 অক্টোবৰত বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। প্ৰায় 4 লাখ ছাত্ৰীয়ে পাইছে নিযুত মইনা আঁচনিৰ সুবিধা। 70,000 ছাত্ৰই লাভ কৰিব নিযুত বাবু আঁচনি। স্নাতক পৰ্যায়ৰ ছাত্ৰই লাভ কৰিব 1,000 টকা। স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে লাভ কৰিব 1,200 টকা। স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব 2,000 টকাকৈ। স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 2,500 টকা। নিযুত মইনা নিযুত বাবু আঁচনিৰ বাবে প্ৰয়োজন হ'ব আধাৰ নম্বৰ, KYC থাকিব লাগিব। বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নাথাকিলে লাভ নকৰে এই ধন। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 14 আগষ্টত আবেদনৰ বাবে মুকলি হ'ব নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ আপলোডৰ পৰ্টেল। মঙলদৈত বাৰণী পানীত সন্ধানহীন হোৱা এজনৰ মৃতদেহ উদ্ধাৰ। খেতি পথাৰত পোত গৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো কলাইগাঁৱৰ শিঙিমাৰীৰ কৃষ্ণ ভূমিজৰ বুলি চিনাক্ত আৰক্ষী। SDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো। অসমত থাকি নাগালেণ্ডক গালি পাৰি লাভ নাই, নাগালেণ্ডত গৈ গালি পাৰক বুলি জনায় হাগ্ৰামা মহিলাই ডাঙৰীয়াই। তেওঁলোক জবৰজং মানুহ, একো বুজি নাপায়। অসমৰ মুখ্যমন্ত্ৰীক কওক নাগালেণ্ডলৈ গৈ কয়লা খনন বন্ধ কৰক, হাগ্ৰামা মহিলাই জনায় এইবুলি। লণ্ডনত বান সাহায্য সংগ্ৰহ কৰি মেঘৰঞ্জনীয়ে একো বেয়া কাম কৰা নাই, তাক লৈ অযথা বিতৰ্ক কৰিব নালাগে। বিতৰ্ক কৰিব লগা কিহৰ বাবে উজনিত সৃষ্টি হ'ল কেতিয়াও নোহোৱা বান। মানস ৰবীনে এইদৰে মন্তব্য কৰে। ৰাইজৰ যি দায়িত্ব আছিল সেয়া কৰিলে, এতিয়া সকলো দায়িত্ব চৰকাৰৰ। মানস ৰবীনে জনায় যে ৰাইজৰ যি দায়িত্ব আছিলে বানপীড়িতসকলক লৈ সেয়া পালন কৰিলে, এতিয়া চৰকাৰৰ দায়িত্ব। চাকৰিৰ নামত এতিয়া দুৰ্নীতি নহয়, অহা 5 বছৰতো দুৰ্নীতি হ'বলৈ নিদিওঁ, এইবুলি মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে। চাকৰিৰ নামত এতিয়া দুৰ্নীতি হ'বলৈ নিদিওঁ বুলি জনায়। বানপানীয়ে ক্ষতি কৰা 793খন শিক্ষানুষ্ঠানলৈ 2 লাখকৈ টকা এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে। বাবু আঁচনিৰ ছাত্ৰসকলে ডিগ্ৰীত 1,000 টকা আৰু স্নাতকোত্তৰত লাভ কৰিব 1,200কৈ টকা। নিযুত মইনা আঁচনিৰ HSৰ ছাত্ৰীসকলে 800 টকা, স্নাতকোত্তৰ ছাত্ৰীসকলে 1,200 টকা আৰু স্নাতকোত্তৰ ছাত্ৰীসকলে লাভ কৰিব 2,500কৈ টকা।
বটদ্ৰৱত চাইবাৰ অপৰাধত নামিল গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য আলিটাঙনি জামুগুৰি গাঁও পঞ্চায়ত সদস্য জড়িত চাইবাৰ অপৰাধত জব কাৰ্ডৰ নামত ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল আধাৰ আৰু পান কাৰ্ড ৰাইজৰ আধাৰ পান কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন কোম্পানীৰ পৰা লৈছিল ঋণ শামছুন নেহা আজিজুল ইছলাম লালচান বাদশাহ জহিৰুল ইছলামক আটক ৰাইজৰ বানবিধ্বস্ত জিলাৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে কাইলৈ শিক্ষাৰ্থীৰ বাবে পুঁজি মুকলি কৰি দিব চৰকাৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণাজ পেগুৱে জনালে এই কথা কাছাৰৰ কাটিগাৰত শিয়ালৰ আতংক শিয়ালৰ আক্ৰমণত আহত 8গৰাকীকৈ লোক আহতৰ ভিতৰত আছে মহিলাসহ শিশু আহত 8জনৰ ভিতৰত 4জনৰ অৱস্থা গুৰুতৰ দোতমাৰ শিমুলিগুৰিত জাপানিজ এনকেফেলাইটিছৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি কিশোৰৰ মৃত কিশোৰটিৰ শিমুলিগুৰি গাঁৱৰ অৰণ মুছাহাৰী এটা বছৰত সৰ্বমুঠ 10 মাহৰ বাবেহে দিয়া হ'ব নিযুত বাবু মইনা আঁচনিৰ ধন অপৰাধী হ'লে আঁচনিৰ সুবিধা নাপাব শিক্ষাৰ্থীয়ে ছাত্ৰই কলেজত গৈ মাৰপিট কৰিলে নিযুত বাবু হৈ নাথাকিব মুখ্যমন্ত্ৰীৰ সকিয়নি ভৱিষ্যতে বাঢ়িব নিযুত বাবু মইনাৰ ধনৰাশি সন্তানৰ উচ্চ শিক্ষা গ্ৰহণত পিতৃ মাতৃসকলৰ সকাহ দিয়াৰ চেষ্টা চৰকাৰৰ অসমত চাকৰিৰ নামত দুৰ্নীতি হ'ব নিদিওঁ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৰাজ্যত অচিৰেই 2 লাখ চাকৰিৰ বাবে ওলাব নতুন বিজ্ঞাপন একেদিনাই বাৰ্মিজ চুপাৰীৰে জড়িত সন্দেহত 5 ব্যৱসায়ীৰ ঘৰত ইডিৰ অভিযান কাছাৰৰ জাকিৰ তালুকদাৰ বাহাৰুদ্দিন মজুমদাৰ দীপংকৰ দেৱ জাকিৰ হুছেইন আৰু খলিলুৰ ৰহমানৰ ঘৰত চলিল তালাচী বৃদ্ধি হ'ব বাহনৰ থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চৰ সময়সীমা নতুন বাহনে 4 বছৰৰ বাবে ল'ব লাগিব থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ নতুন বাইক বা স্কুটাৰৰ ক্ষেত্ৰত 6 বছৰৰ হ'ব থাৰ্ড পাৰ্টিৰ ইঞ্চুৰেঞ্চ কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ দেশত বীমাবিহীনভাৱে চলাচল 16.54 কোটি বাহনৰ দেশত 30.48 কোটি বাহনৰ 56% কোনো নাই বীমা একাংশই ইউটিউবাৰ আৰু সাংবাদিক তেওঁৰ বাগগৃহত অনাধিকাৰ প্ৰৱেশ অভিযোগ বাগগৃহৰ ভিতৰত দৃশ্য বলপূৰ্বকভাৱে সংগ্ৰহ কৰাৰ অভিযোগ নিজৰ আৰু পৰিয়ালৰ বাবে গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি বুলি অভিহিত সৌৰভ দাসৰ এক্সত CGPৰ মুখপাত্ৰ সৌৰভ দাসৰ মন্তব্য শিৱসাগৰৰ বৰ্ণাঢ্য ৰোগীৰ বাবে গুৱাহাটীলৈ আজি বিনামূলীয়া নৌকা বাছ 2000 টকাতকৈ অধিক UPI লেনদেনত মাচুল আৰোপ হোৱাৰ সম্ভাৱনা সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিলে প্ৰস্তাৱ সহজে উলিয়াব পাৰিব বন্ধ হৈ থকা PF একাউণ্টৰ আবদ্ধ ধন আগষ্টৰ শেষৰ ফালে আহিব ই-প্ৰাপ্তি পৰ্টেল শুৱালকুছিত চোৰে লুটিলে লাখটকীয়া সোণৰ চেইন বাইকত অহা দুগৰাকী দুৰ্বৃত্তই ৰঞ্জিত কুমাৰ বচ্চৰ ডিঙুৰ পৰা লৈ গ'ল চেইন শুৱালকুছিৰ কাঞ্চন নগৰত সংঘটিত এই ঘটনা আধা ঘণ্টাতে একশ্যন বান সাহায্য সংগ্ৰহক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কৰিব নোৱাৰিব আৰু এই কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া 12:30 গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে চুবুৰীয়া ৰাজ্য হিচাপে অসমৰ আৰু মিজোৰামৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি জনায় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন আৰু বন ধ্বংস নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি বুলি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয় ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে
বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰ্ণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৰ। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক লোকচান পূৰ্ণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি ডক্টৰ ৰণেশ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শিৱসাগৰত জৰুৰী বৈঠক, বানাক্ৰান্তক শীঘ্ৰে পুনৰ সংস্থাপনৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বান পৰৱৰ্তী পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰী বিমল বৰা, বিধায়ক সুশান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে। ধন্যবাদ। আজিলৈ ইমানেই আছিলে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব।